ফালে আলু ভাজি হৈ গ'ল ৰেডি বেছি সিজি গ'ল ন মলাইছা তুমি বুজিবা হৈ যাব মানে সৰু সৰুকৈ হেৰি কৰিছোঁ পুৰি জোখাকৈ তাৰপিছত মিঠা ৰিফাইন দি পেলাই আৰু পুৰি দিম কেৰাহীত তেল দি দিলোঁ আৰু এতিয়া বেলি আছোঁ পুৰি লগতে ইফালে কেৰাহী বহাই দিলোঁ ইফালে গাখীৰ দেউতাৰ কাৰণে আৰু ইফালে ডলাত ৰেডি বেলি লগতে পুৰিব তেওঁ ক'ত গ'লা আহি আছে মই ৰুটিটো বেলি দিছোঁ তুমি মানে পুৰি দিব লাগিব ডিউটিত পুৰি বিয়াৰ জ্বালা বিয়াৰ জ্বালা এইফালে পুৰিব এতিয়া পুৰা পুৰা মই ডলাত বেলি ৰান্ধনি লাগি আছে পুৰি বনোৱাত আৰু মা যাবলৈ ওলাইছে পেহীহঁতৰ জোৰোণ কালিলৈ বিয়া আৰু বুধবাৰে ৰিচিপশ্যন মানে আজি জোৰোণ কালিলৈ বিয়া এদিন থাকি তাৰপিছত ৰিচিপশ্যন খোৱাৰীত ৰিচিপশ্যন চ' দেখাইছোঁ মা কি ড্ৰেছ পিন্ধিছে কি কৰিছে ৰেডি এইফালে মা ৰেডি পেহীহঁতৰ জোৰোণলৈ যাবলৈ ধুনীয়া লাগিছে ধুনীয়া লাগিছে Fishy, Abici. এই বনাইছোঁ মই ৰুটি শুকান ৰুটি দেউতাৰ কাৰণে এইফালে গাখীৰ গৰম কৰিছোঁ মানে অথনি গৰম কৰা নহ'লে সেইবাবে এতিয়া গৰম কৰিছোঁ ৰুটি ৰ'বই পৰা নাই বা ভাইটিহঁতৰ ৰুটি ৰেডি মই শুকান ৰুটি লৈছোঁ আৰু এইফালে পুৰি দিছোঁ চ' এতিয়া খাই লওঁ তাৰপিছত এজনেতো খাই আছে ৰ'বলৈ সময় নাই সময়তে খাই লওঁ বহুত বিধ আইটেম বনাইছে আৰু বোলে বনাবলৈ থাকিলে গতিকে খাই লওঁ আৰু কিবা কিবি দিছে চাটনি ভাজি দাইল মাছ মাংস পাপৰ চালাড আৰু থাকিল সময় নাই ৰ'বলৈ কেনেকুৱা বনাইছে টেষ্টি বহুত টেষ্টি দেখিয়ে গম পাইছোঁ তাৰপিছত ময়ো খাই লওঁ তাৰপিছত এটা খাব নোৱাৰি দেই মুখখন দেখাই দিয়া মুখখন দেখাই দিয়া আকৌ ভিডিঅ'টো তোমাক দেখাই দিম মুখখন নেদেখাই লাজ এইফালে কোন কি টোপনি অলপ আগত আহিছিলে উঠ উঠ খং উঠিছে নেজ মাৰি এই উঠ
ধনু ধনু টোপনি চোৱা হে কিমান টোপনি শুই আছো চোৱা টোপনি সাৰে নাপায় ইচ কি যাবলৈ ৰেডি খুৱাব হ'লে এফালে কথা পাতি শেষেই হোৱা নাই মেকুৰী শুই আছে বা কি বজাত শুই আছে মেকুৰী বা টোপনি খালো বলো এতিয়া আৰু বিদায় ন তুমি নোযোৱা ব'লা একো নহয় ব'লা সকলো ৰেডি আগবঢ়াই দিবলৈ বহাব গৈ থাকোঁ বেয়া চাই নাপাব পাহাৰৰ নিচিনা বেয়া চাই নাপাব আহিম দিয়ক ফাইনেলি আহি পালোহি ঘৰ একদম শেষ আৰু সন্ধিয়াই হ'ল এতিয়া 5টা মানে বাজিল লগতে গিফ্ট দিলে কিনো দিলে অলপ পিছত দেখাম চাই থাকিব আৰু যাওঁতে ভিডিঅ' কৰা নহ'ল গতিকে এতিয়া দেখাম আৰু খুলি মেলি কিনো দিছে চাব হে গাইজ আৰু এতিয়া ফ্ৰেছ হৈ আহি গ'লোঁ এতিয়া দেখা মাহীয়ে আমাক কি গিফ্ট দিলে এওঁক আৰু মোক দিলে এযোৰ কাপোৰ আৰু এওঁক দিলে এটা টিচাৰ গতিকে মই কাপোৰযোৰ দেখাইছোঁ এইযোৰ হৈছে নুনি পাটৰ কাপোৰ য়েল্লো কালাৰ ৰঙা গুণা কৰা আছে দেখিছেনে গোটেইখন নেমেলোঁ আৰু ইফালে এইকেইটা হৈছে চাদৰৰ পটি চাদৰখনত এনেকুৱা সৰু সৰু বুটা আছে এইটো ব্লাউজ পিচ আছিলে এইটো ব্লাউজ পিচ হয় আৰু মানে এইযোৰ কাপোৰ দিছে হেভি আৰু লগতে এটা টিচাৰ দিছে এওঁক এইটো মোৰ ভাল লাগিছে চেক থকাৰ কাৰণে আৰু যিহেতু লাইট কালাৰ হয় চেক লাইট কালাৰ হয় চ' ভাল লাগিব মোৰো ভাল লাগিছে চ' এয়াই দিলে দুইজনকে এটা টি চাৰ্ট আৰু এযোৰ কাপোৰ চ' আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত আপুনি প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ